নমস্কাৰ, অমিত বৃক্ষ আন্দোলনৰ তৃতীয়টো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে অমিত বৃক্ষ আন্দোলন 2024 চনৰ বৃক্ষৰোপণৰ ফটো কেনেকৈ মোবাইলৰ পৰা আপলোড কৰিব সেয়া দেখুওৱা হৈছে। এই কামটো কৰিবলৈ হ'লে মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা অমিত বৃক্ষ আন্দোলনৰ এপছ ডাউনলোড কৰি লগ ইন কৰিব লাগিব। এই সম্পূৰ্ণ প্ৰচেছটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যাতে সকলো কথা জানিব পাৰে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাব বিচাৰিছোঁ। বৃক্ষৰোপণৰ যি ফটো আপোনালোকে অমিত বৃক্ষ পৰ্টেলত বা এপছত আপলোড কৰিব, সেই ফটোখন GPS কেমেৰাৰে তুলিব লাগিব। তেতিয়াহে আপোনালোকে ইয়াতে অমিত বৃক্ষ পৰ্টেলত ফটো আপলোড কৰিব পাৰিব। এতিয়া অমিত বৃক্ষ এপছটো আপোনালোকে লগ ইন কৰাৰ পিছত এইখন যেতিয়া লগ ইন কৰিব, লগ ইন কৰাৰ পিছত ইয়াতে চুই দিব আৰু ইয়াত চুই দিয়াৰ পিছত লগ ইন হ'ব। লগ ইন হ'লে এই ইণ্টাৰফেচখন দেখা পাব। এই ইণ্টাৰফেচখন আপোনালোকে দেখা পাব লগ ইন কৰিলে। গতিকে লগ ইন কেনেকৈ কৰিব, প্ৰথমে ইয়াতে মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰি দিব, যিটো মোবাইল নাম্বাৰ দি আপোনালোকে অমিত বৃক্ষ পৰ্টেলত ৰেজিষ্টাৰ কৰিছিল। তাৰপিছত ইয়াত যে দেখা পাইছে গেট OTP, এই গেট OTPত চুই দিব। গেট OTPত চুই দিয়াৰ পিছত যিটো মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিল, সেই ৰেজিষ্টাৰ কৰা মোবাইল নাম্বাৰলৈ OTP যাব। OTPটো ইয়াতে এণ্ট্ৰি কৰি দিব। নাইবা আপোনালোকে ইয়াতে লিখা আছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, অৰ্থাৎ আপোনালোকে অমিত বৃক্ষ পৰ্টেলত ৰেজিষ্টাৰ কৰাৰ পিছত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিল, সেই নম্বৰটো ইয়াত দি পেলাইও লগ ইন কৰিব পাৰিব। তাৰপিছত যেতিয়া আপোনালোকে OTP এণ্ট্ৰি কৰিলে, OTPটো এণ্ট্ৰি কৰাৰ পিছত এই সংখ্যাকেইটা ইয়াত এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি লগ ইন কৰি দিব। লগ ইন কৰাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখনৰ ইয়াত তলত যে আছে আপলোড ফটো, ইয়াত চুই দিব। ইয়াত মই চুই দিলোঁ। চুই দিয়াৰ পাছত ইয়াত দেখা পাইছে চিলেক্ট প্লেণ্ট, মানে কি গছ ৰুইছিলে সেইটো চিলেক্ট কৰিব লাগিব। এয়া মই চুই দিলোঁ। ইয়াত চুই দিলোঁ। চুই দিয়াৰ পিছত ইয়াৰ গছৰ নাম আছে, যিটো গছ পুলি আপোনালোকে ৰোপণ কৰিছিলে। ইয়াত লিখা আছে অগৰু, আজাৰ, অমাৰি, আমলখি, অৰ্জুন, অশোক, বাদাম, বাহেৰা, বেল, ভাতঘিলা, ভেলকৰ, ভোমোৰা, বগা চন্দন, বগীপমা, বকফুল, বকুল, বলা, বনচুম, বৰপাত, ডালচিনি, গমাৰি, ঘোঁৰানিম, এইবিলাক কি গছ আপোনালোকে ৰোপণ কৰিলে সেইটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে চিলেক্ট কৰাৰ পিছত যদি ডাইৰেক্ট ফটোখন, গছপুলি ৰোৱা ফটোখন ডাইৰেক্ট যদি ফটোখন তুলি পেলাই আপলোড কৰিব বিচাৰে, তেনেহ'লে এই অপেন কেমেৰা ইয়াত যাব। আৰু যদি ফটোখন GPS কেমেৰাই মাৰি থোৱা আছে, তেনেহ'লে অপেন গেলেৰীত যাব। অপেন গেলেৰীত গৈ পেলাই এই আপলোডত চুই দিব। আপলোডত চুই দিলেই ইমেজ আপলোডেড ছাকচেছফুল বুলি দেখুৱাব। তেতিয়া আপোনালোকৰ ফটো আপলোডটো কমপ্লিট হ'ব। এতিয়া মই অপেন কেমেৰাত গ'লে কেনেকৈ কেমেৰাটো অপেন কৰিব লাগিব সেয়া দেখুৱাব বিচাৰিছোঁ। এতিয়া অপেন কেমেৰাত ইয়াতে দেখিছে অপেন কেমেৰা, এই অপেন কেমেৰাত চুই দিব। অপেন কেমেৰাত চুই দিলোঁ। চুই দিয়াৰ লগে লগে যদি while using the app only this time don't allow এনেকৈ দেখা পায়, তেতিয়া আপোনালোকে while using the app ইয়াত চুই দিব। don't allow নকৰিব, নহ'লে আপোনালোকে যিখন ফটো গছপুলি ৰুই থকা ডাইৰেক্ট আপোনালোকে আপলোড কৰিম বুলি ভাবিছে, সেইখন ফটো ল'ব নোৱাৰিব। কিয়নো ইয়াতে GPS কেমেৰাৰে ফটো মৰা ফটোহে ইয়াতে আপলোড কৰিব পাৰিব। গতিকে while using that app ইয়াত চুই দিলোঁ। তাৰপিছত চুই দিয়াৰ পিছত ইয়াত দেখা পোৱাৰ পিছত ফটোখন তুলি পেলাই ইয়াতে আপলোড কৰি দিব পাৰে। আৰু যদি আপোনালোকে আগতে ফটোখন GPS কেমেৰাৰে মাৰি পেলাই ইয়াতে আপলোড কৰিব বিচাৰে, তেনেহ'লে ইয়াতে GPS কেমেৰা ফটোখন
তুলি ল'ব লাগিব। তুলি লোৱাৰ পিছত ইয়াত যে আছে অপেন গেলেৰী, ইয়াত যাব। তাৰ পৰা ক'ত ফটোখন আছে চাব, চাই পেলাই সিলেক্ট কৰিব। সিলেক্ট কৰি ইয়াতে আপলোড যাব। আপলোড চুই দিলে আপলোড হৈ যাব। আৰু যেতিয়া ছাকচেছফুল হ'ব তেতিয়া ইমেজ আপলোডেড ছাকচেছফুল বুলি দেখুৱাব।